কিনবে যাম দেখত নহয় কাপোৰ ময়ে কিনিম পৃথিৱীত যাত যিটো কাপোৰ নাই ময়ে কিনিম আজিকাল পইচা কিনি আনিছো চুৰ কৰি পকেটত ৰাখিছো মায়েও গম পোৱা নাই ইয়াই ঈদ হৈছে গম পোৱা নাই তহঁতে ঈদ পৰহি মই কাপোৰ কিনিব যাওঁ আনিম আৰু ক'বাৰ পৰা য'তে ভাল কাপোৰ পাওঁ মুঠতে এই দেশত নহয় কাপোৰ মই আনিম আৰু আজি পইচা ক'ত পালি তই পইচা আনিছো দে মই ক'বাৰ পৰা আনিছো কাপোৰ কিনিয়ে বনাই ঈদত এবাৰ আৰু কি কাপোৰ কিনিবি কিনিম ভাই তাৰমানে পৃথিৱীত নাই এনে কাপোৰ মই যি কাপোৰ কিনিম তাৰমানে তহঁতে দেখাই নাই জীৱনত তহঁতে দেখাই বনাই তহঁতে মই কৈছো কিনবি যা দেখা পাবি নহয় যাবি নেকি কোনবাই যাবি না যাম তই শিখৰ খুৱাবি নেকি কেলা পইচা কিনি মাইটাৰ পৰা চুৰ কৰি আনি পেলাই পকেটত ৰাখিছো আৰু শিখৰ খোৱালি কাপোৰ পাম না মই পইচা কমি যায় নেকি খুৱাম যা আৰু যি হ'ব যা আৰু তই কাপোৰ জোৰা চাই দিব লাগিব কিন্তু ভালকে চাই দিব লাগিব কাৰণ মই নাজানো না এৰে বিষয় তাৰমানে এতিয়া তাৰমানে পৃথিৱীত যাতে কোনেও পিন্ধা নাই সেইযোৰা কাপোৰ সেনে কাপোৰ লাগিব ভাই মই কাপোৰ কিনি দিওঁ দোকানত কম দামতে কিনি দিওঁ ঠিকে আছে জানে নাই চলি ভালাই লাগিব কিন্তু শিখৰ খুৱাম বুলি কৈছো না চলি ভালাই কিনিব লাগিব দে কিনিব লাগিব এইখানতে কিনা ভাল হ'ব দোকানখনো ভাল লাগছি চাৱা কাপোৰ লাগিছিলে তাৰমানে কাপোৰটো তাৰমানে পৃথিৱীত যাতে কোনেও পিন্ধা নাই সেনাই ধৰণৰ কাপোৰ লাগিব একদম জাগা আহি গৈছে ভাই তাৰমানে কাৰণ ভাই মোক সকলোৱে চাফা কৰে তাৰমানে সকলোৱে ভাল কাপোৰ পিন্ধে কৈছি তাৰমানে তই কাপোৰ বিচাৰি নাপায় এলা কাপোৰ পিন্ধি থাকা যে মোক সেইকাৰণে ভাই নতুন কাপোৰ লাগিব নতুন ডিজাইনৰ কাপোৰ লাগিব পৃথিৱীত কোনেও পিন্ধা নাই আৰু কাষ্টমাৰ আহিব তাড়াতাড়ি কৰ বেলেগে লৈ যাব কাপোৰ আমি কাপোৰ আনাতেও চনাই তইও চাব নালাগে পৃথিৱীত কাইও পিন্ধা নাই কাপোৰ প্ৰথম তোৰ নচিব আছে চাবি ভাই তোক লৈছো কাপোৰ কিনিবা যদি বয়া হয় যদি বয়া হয় কি হব তোৰ মোক মালিক মাৰা নহয় দিনে পিন্ধে না ৰাতি পিন্ধে কোনো কথা নাই পইচা মই গধলাই দিম আহি চিন্তা কৰিবা হ'ব বাৰু পিন্ধি লৈ পেলাই দিলি হ'ল যদি বয়া বা মোক কাপোৰ কাপোৰটো চাবা লাগিব না চাবা নালাগে কাইও পিন্ধা নাই কাপোৰ কাইও পিন্ধাই নাই পৃথিৱীত প্ৰথম পইচাটো বদলাই আৰু কোনোবা আছে যদি পঠাই দিবি পৃথিৱীত কাইও নিপিন্ধা কাপোৰ এটাই পাই আৰু পইচাটোৰ কাৰণে চিন্তা কৰিব নালাগে দিম পইচা শিখৰ হ'ব যা পইচা নিদিলো পইচা আনিছিলি পইচা আনিছো তাক নিদিলো তাৰমানে কাপোৰটো চাব লাগিব কেনে হৈছে সেইটো চাব লাগিব তই শিখৰ খাব এতিয়া শিখৰ ঈদ বুলি ধুনীয়া মানুহ হৈছে ন বজাৰত মানুহটো হ'বই দিছো ঈদৰ বজাৰৰ কথা মানুহ হ'বই শিখৰ এতে শিখৰ দিয়া শিখৰ দিয়া কাপোৰ কিনিব গেলি লগ ধৰি আনিলো পিছত মোক খাব ই শিখৰ সেইকাৰণে ঈদৰ বাজাৰ কৰিব ধুনীয়াৰ মানুহ হৈছে হয়নে তামান মানুহ হৈছে তই কাপোৰযোৰ পিন্ধিবি দে হ'ব দে চাবা লাগিব কেনা আহিছি কেনা লাগে কাপোৰযোৰ গম পাইছে হ'ব দে দেখত নহয় কাপোৰ চাবাতো লাগিবই ভাতকেইটা খাই আহিবি তই দে মই ইটোৰ কাৰণে পেন আনিছিলো এইটো কেনে লাগছি
কেনে লাগছি ন ভাল লাগছে বহুত তামাম ভাল লাগছে হয় নেকি তই জি ভাই ভাল লাগা বুলি কইছা নহয় ভাল লাগছে তাতে ভাল বহুত ভাল লাগছে। লাগছে বহুত তে ঈদের দিনা আহিবিতে একবার দেখা আনছা করবি করবা আনছা করবা মই ইনবা লাগবে এ আনছি যা দিম যা তোক দেখে তই ঈদের দিনা একবার দেখা করবি মোক গম পাইছা না যাম দে মোৰ কাম আছে ওর আর এটা কথা কব পাইছুয়ে কি কথা এই দেখত নহল লম্পেন বুলি আনছো গম পাইছা না মানুহে পছন্দ কৰে না নকৰে তো কবা নৰো যিয়ে নহক বেলেগে পছন্দ করব মই না বেলেগে পছন্দ কৰে নকৰাটো মই নিবিচাৰো আই মোৰ মাই কি কৈছে কবা বিচাৰা না নাই তোৰ কথা কৈছে বাপি ভালে হৈছে দে এনাই দেখত নহল লম্পেন তোক দেখা নাই মই ঈদৰ দিনা পিন্ধি বাপি জগাব যাব এ আপনি বিশ্বাস কৰ মোৰ ঠাণ্ডা পৰি গৈছে কলিজা কথাই নাই কলিজা ঠাণ্ডা পৰি গৈছে মোৰ বুজিছা না যা হয় নি পাৰি ওই খাবা কেলা এক নুকপালি হে রক্ষা পেন দেখা পালে হাই উঠে আর কোনবাজি নুকপাবো ए लुंगी वाला किंग खान हम है धानी सिंह এখন চাইছিলি না দুই নম্বৰ খান বনা নলে এক নম্বৰ খান ভাল হৈছে ন গাঞ্জা ভাই বঢ়িয়া হৈছে ও কি কি কৈছা তাতে আও কি আই ओ तू आनছে না কি তো আছিন ओ মরি গেল লম্বেন না কি লম্পেন ন কি তে আও দেখছে ও লম্পেন না কি দেখা নাই নাকি মই কি জি গিছলি তে হেতুয়ে ইটু ও লম্পেন টাঙ্গি দিছ একবার কি তুই আই লম্বেন না কি यार ই বয়া লাগছি বঢ়িয়া লাগছে না বঢ়িয়া লাগছে ঈদের দিনা যাবি কথা কথা ও কোনি পছন্দ করছি তুই ও তই ঈদের দিনা তো দেখত নাই আইবেন বুঝছ না এতেন দেখতে নাই মোর লগত কোনবাই ফালা পিন্ধে কোনবাই চিৰা পিন্ধে তাৰ মানে মোৰ এটো তাৰ মানে অলপ বেলেগ টাইপৰ এত নতুন ডিজাইন নেকি নতুন ডিজাইন এটো মানুহ দেখিলে হাইবই ৰেছো অলপ আৰু ভাবি মোৰ ভাল লাগছে আৰু মাই কি কৈছে গম পাইছা নাই কৈছে বাপি ঈদের দিনা আপি জকপা ভাল লাগে গম পাইছা না মোৰ ভাল লাগছে আনো নেকি আনো ও ইট খাবাই ভি আমাৰ ভিডিঅ'টো যদি আপোনালোকৰ সঁচাইকে ভাল লাগছি তেতিয়াহ'লে আমাৰ যে ৰাহুল ডিজে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক কৰি লগতে শেয়ারও কৰিব ঘণ্টাটো জোৰত দাবে দিব